নমস্কাৰ বন্ধুসকল, স্বাগতম তোমাৰ ইউটিউব চেনেল। আৰু আপোনালোক কৈছিলোঁ যে তিনিচুকীয়াত আমি ট্ৰিপটোতো কৰি আহিলোঁ, আৰু সেই ট্ৰিপটোতকৈ ক'ত কি খৰচ হ'ল তাৰে মানে আপোনালোক কৈছিলোঁ বাজেটটো কেনে ক'ত কি কৰিব লাগে চব দি আছে। আৰু মন্দিৰত মানে মন্দিৰটোৰো কৈছিলোঁ, মন্দিৰটোৰ ক'ত কেনেকুৱা কি ৰহস্য আছে তো ক'ম বুলি কৈছিলোঁ। তো এতিয়া মানে আজি মানে আহি গ'লোঁ, আৰু ইয়াৰ লগত আছে মোৰ কলতিয়া একদম বেলেগ। বাকী ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰম্ভ কৰোঁ। এই কলতিয়া তই আমি এতিয়া বাজেটটো ফাৰ্ষ্ট মিলাওঁ, তাৰপিছত মন্দিৰৰ কথাবিলাক ক'ম কেনেকুৱা কি ধৰণৰ। তো গাইজ তাৰমানে কি চিপ্ৰিয়াৰ এটা সীমা থাকে। আমি আহি পেলাই যেতিয়া হিচাপ কৰিছোঁ, এই তাৰমানে ছেকেণ্ড বাৰ হ'ব, ছেকেণ্ড বাৰ হ'ব ভিডিঅ'টোৰ আগতে আমি একবাৰ হিচাপ কৰিম। এই সীমা হেন চিপ্ৰিয়া আমি কৰিছোঁ, চিপ্ৰিয়াৰো থাকে আৰু ভাগ থাকে। আমি মানে একদম ইয়াতছে কম বাজেটত মানে ভাবিব নোৱাৰে যায় কেনেকুৱা চিপ্ৰিয়া আছে আৰু ইয়াতছে কম বাজেটত যায় বেংগলৰ। বাকী হিচাপ আমি কি হৈছে আমাৰ ট্ৰেইনৰ টিকেট এতিয়া আপুনি যেনেকৈ যায় যাব। আমিতো একদম চিপ্ৰেমি কৰি পেলাই গৈছিলোঁ। তো আমি জেনেৰেল টিকেট কাটছোঁ 180 টাকাকৈ, 180 টাকা দুটোৰ প্লাছ 180 হা। আমাৰ ৰঙিয়াৰ পৰা আমাৰতো ঘৰৰ পৰা ৰঙিয়া গ'লে তো দেখা পাইছে আপোনাৰ হৰণে লৈ গ'ল আমাক ফ্ৰীজে, তাক পইচা দিয়া নাই, ফ্ৰীজে লৈ গৈছে, আমাক ফ্ৰীজে লৈ গৈছে। চলি ভাল নাই। তাৰপিছত ৰঙিয়া ষ্টেচনৰ পৰা আমি তিনিচুকীয়া ষ্টেচনত গ'লে তাৰমানে টিকেট কাটিছিলোঁ জেনেৰেল, আৰু বেলেগ থাকে যেনে শ্লিপাৰ থাকে, ছেকেণ্ড ক্লাছ, ফাৰ্ষ্ট ক্লাছ। শ্লিপাৰৰ 350, ছেকেণ্ড ক্লাছৰ ক'ত 450 আৰু 1000 সেইফালে ইমান থাকিব। আৰু সেইকাৰণে আমি চিপ্ৰিয়া মানুহ আমি জেনেৰেল গৈছোঁ। আৰু নাকটাকো যাব নোৱাৰোঁ, ইমান দিন নাকটাকে গ'লে মামাৰ ট্ৰেইন বেম্বো খাব লাগিব। তো আমি তাৰমানে জেনেৰেল টিকেট কাটি পেলাই গৈছোঁ। 60 টাকা আমাৰ টিকেট গেছি তাকে গ'লি হা। তাৰে পিছত আমি মাজত অলপ কিবা কিবি খাইছোঁ, তো সেইখন হিচাপ কৰি আছোঁ। 360 টাকাত আমি হেৰি পাইছোঁ, কি বুলি কয় তিনিচুকীয়া পাইছোঁ। তাৰে পিছত আমাৰ খাওঁতে এখান্তিৰ পৰা এখান্তি গ'লে খাওঁতে আমাৰ 100 টকা এটা দিছে। সেইটো খাওঁতেতো খাব লাগিব গাইছে, বাকী ৰঙিয়া নিউ জংচনৰ পৰাই আমি গাইছোঁ। আমাৰ তাতে এটা তাৰমানে আলহী হৈছিল আমাৰ, তো আৰু কম বাজেটত যিহেতু আমি এতিয়া আমি কি হ'ল, আমি কি যাই পালোঁ 780 টাকাত তিনিচুকীয়া 500 ধৰিলোঁ আৰু কিবা কাৰণে খৰচ মিলে 500 যাওঁ আমাৰ দুয়ো মিলি তিনিচুকীয়া পালোঁ। তাৰে পিছত তিনিচুকীয়াৰ পৰা আমাৰ তাৰমানে যোনটো আলহী ঘৰ আছিল, আমি কম বাজেটত মাথা মাৰিছিলোঁ। তো আমাৰ আলহী ঘৰ আছে সেন্দে বাকী আমাৰ খাৱা লোৱা দায়িত্ব থকা মেলা চব সেন্দে দিছি, সেইগিলা চব ফ্ৰীতে আহিছে। তো তাৰমানে তিনিচুকীয়াৰ পৰা সেন্দৰ ঘৰত গেলি 100 টকা লয়, তাৰমানে কি 50 টকাকৈ গাড়ী ভাড়া, ইয়াৰ 50 মোৰ 50 100 দুয়ো হিচাপ কৰিছোঁ গাইছে। তাৰপিছত 7 কম ইমান বস্তু ঘৰত। তো আমাৰ 500 আছিল 600 ধৰি লওক 560 টাকা, 600তো 40 টকাকৈ এক্সট্ৰাকৈ তুমি। তো 560 টাকাত আমি পুরো তিনচুকীয়া যাই আলহীদের ঘর পাইছোঁ। হ্যাঁ, তিনচুকীয়াত গেলে গেলোঁ। তিনচুকীয়াত আমাৰ যোনটো তাৰমানে থালি থাকে সেৱাৰ চাকি তাকি নাৰিকেল মন্দিৰত গেলি টিলিঙা মন্দিৰত গেলি য'ত তাৰমানে দে আৰু থালিখন পুৰা চেট আপ কৰি পেলাই দেখান দে, ৰছী চচি এইবিলাক গাঁঠিব লাগে। তো সেইগিলাখনৰ সেইখান্তি তাৰমানে কি আমাৰ দুয়ো মিলে 500 টকা দিছোঁ। 500 টকা প্লাছ কৰি 500 টকা হয়। তাৰে পিছত আমি তাৰপৰা আহি পেলাই আৰু খাওঁ মেলা সেনেকৈ গেছি। আমি গাড়ী ভাড়া আমাৰ তাৰপৰা তাকে গেলি 200 টকা লৈছিল। 200 টকা এইটো 200 হয়। তো 200 টকা সেনেকৈ লৈ আমাৰ তাৰমানে কি টিলিঙা মন্দিৰ চাৱা মেলা এখান্তি শেষ। এতিয়া আমাৰ টোটেল খৰচা 1260 টকাত আমি টিলিঙা মন্দিৰ চাইছোঁ, চাই পেলাই আহি আছে এতিয়া। তো আহি তাতে আমি চাই তাই পেলাই বঢ়িয়াকৈ এইবিলাক বাদ দিলোঁ। আমি কিমান হ'ল আমাৰ এতিয়া আমাৰ 1260 টাকা। এতিয়া আমাৰ 1260 টাকাত আমি তিনিচুকীয়া ষ্টেচন আৰু ফ্ৰী পেলাই আছোঁ। হা, তাৰে পিছত আৰু আমি আহোঁতেতো আৰু টিকেট কাটিব লাগিল। টিকেট কাটিব লাগিলে আৰু আমি জেনেৰেল টিকেট কাটিছোঁ, যিহেতু আমি চিপ্ৰিয়া মানুহ। তো সেইকাৰণে হিচাপ কৰি আমাৰ জানতে যি আছে সেই হ'ব 180 প্লাছ 180 হয়। তাৰে পিছত আহোঁতেও আমি অলপ কিবা খাব লাগিব। খাৱাটোতো মেইন গাইছ, সেইটো ক'ব নোৱাৰোঁ। কিন্তু খাৱাৰ নামতো আমি বেছি খৰচা কৰা নাই, তাৰমানে মিনিমাম 100 টকা এটা খৰচা কৰিছোঁ। সেইকাৰণে কৰিবই লাগিব, সেইকাৰণে নকৰিলে অলপমান দুয়ো মিলাই পেলাই দেই এটা নহয়। তো প্লাছ 100 টকা হয়। এখান্তি আৰু আমি আহি পেলাই ৰঙিয়া পাইছোঁ, ঠিক আছে গাইছ। তো এখান্তি এতিয়া আমাৰ 1720 টকা খৰচা হৈছে। 1720 টকা গেল আমাৰ। তিনিচুকীয়াৰ পৰা ঘূৰি আহি আৰু ৰঙিয়া ষ্টেচন পাইছোঁ। হা, তাৰপৰা ৰঙিয়াত আৰু আমি আমাৰ ইয়াত হৰণে আহি গ'ল। কিন্তু হৰণত কি হৈছিল, তেল নাছিল। কি কৰি দিলোঁ তাত তেল নাছিল। তো আহোঁতে আমি 60 টকাত তেল ভৰাই দিলোঁ। তাতে সেই 60 টকাটো আমি হিচাপ কৰি নিওঁ 60 টকা আৰু তাক 70 টকা কিবা খুৱালোঁ মানে আমি এনেকৈ আমুল কৰি কিবা তিনিও খালোঁ আৰু মিলাই পেলাই। তাক খোৱা নাই মানে সেইখান্তি আমাৰ 100 টকা খৰচা হৈছে। হা, তো টোটেল আমাৰ খৰচা হৈছে 1880 টকাত আমি তিনিচুকীয়া যাই বঢ়িয়াকৈ ঘৰ আহিব। এতিয়া বাকী আমাৰ যি হ'ল আহা যোৱা বাদ দিলোঁ। এতিয়া এতিয়া যদি তন্দে যায় গাড়ী তেতিয়াহ'লে ধৰি লওঁ তন্দে এতিয়া আলহী চালহী নাছিলে, তন্দে লজত থাকিব লাগিব, ৰুম চুম ভাড়া কৰিব লাগিব। তো একদিন থাকিলে তন্দে ধৰি লওঁ 1000 বা 1200 টকা এটা যাব। আৰু 300 মান টকা ধৰি লওঁ তন্দে খাৱাৰ নাম দিয়াৰ 1500 টকা এটা ধৰি লওঁ একদিনৰ খৰচা। হা, তন্দে মোটামুটি যদি 3000 টকা লৈ যায় এটা মানুহ দেই, বাকী যিমান মানুহ হয় সেই হিচাপত পইচাটো বাঢ়ি যাব। 3000 টকা লৈ গ'লে বঢ়িয়াকৈ মিনিমাম তন্দে যাই পেলাই ঘূৰি আহিব পাৰিবি বিন্দাছ য'ত নহয়। আমি মিলিয়ে কৈছোঁ তন্দে মিলাই পেলাই কৈছোঁ। যদি নপইচা বেছি আমি মিলিয়ে দিছোঁ আৰু 3000 তন্দে বঢ়িয়াকৈ একদিন থাকি চাই মেলি গুচি আহিব। আৰু এখান্তি কথা কিন্তু ৰঙিয়া ষ্টেচনৰ পৰা যোৱা মানুহ তাৰ কাৰণে যদি ধৰি লওক কোনোবা গুৱাহাটী বা সেইফালে অলপ আৰু আগৰ পৰা গৈছে তেতিয়া খৰচা আৰু কমি যাব। এইটো ৰঙিয়াৰ কথা কৈছোঁ, ৰঙিয়াৰ পৰা কৈছোঁ। আমাৰ জেগা এতিয়া ৰঙিয়াৰ ফ্ৰেণ্ডছ বা ভিউৱাৰ্ছ বিলাক ৰঙিয়াৰ আৰু বাকী গিলা সেইফালে আপাৰ আছামৰ যিবিলাক ওচৰত আছে গুৱাহাটী যাৰ ওচৰত পইচা কম পইচা কম কথা আৰু সেইখিনি। আৰু বাকী দে আৰু এখানি বাকী এতিয়া আমি মন্দিৰৰ দুটামান কাহিনী ক'ব খুজিছিলোঁ, কেনেকুৱা ৰহস্য তো কৈ আছোঁ, ৰখি থাক অলপ টাইম।
এতিয়া মানে কি এতিয়া মন্দিৰৰ কথাটো মই ক'ব গ'লে মন্দিৰত মানে ফাৰ্ষ্ট টাইম যেতিয়া গ'লোঁ তেতিয়া আমি ভালকৈ বুজি পোৱা নাই মানে তাত কেনেকুৱা আমি পুৰোহিতটো সুধি ল'লোঁ সুধি লৈ পিনে আমি বামুণ বুলি কয় ভাবুলি তাতে পুৰোহিত বুলি কৈছোঁ আমাৰ তাতে বামুণ বুলি কয় আমি তাত যাই মানে তাত সুধি ল'লোঁ মানে তাত মানে এনেকুৱা মানে কি মানে যোনটো মানে বস্তু এটা যি মনোকামনা থাকে মানে তো ফাৰ্ষ্ট আমি গ'লোঁ আমি যাই পেলাই মনোকামনা ক'লোঁ আৰু কিবা কাৰণে যি আছে আৰু যে মানে ফাৰ্ষ্ট গেলি মানে টিলিঙাটো যি আছে টিলিঙাটো বোলে কিবা মানে ফাৰ্ষ্ট গাঁঠব নালাগে মানে যেতিয়া মনোকামনাটো পূৰণ হয় তেতিয়া নেক্সট বাৰ যায় আৰু গাঁঠলি মানে কিবা সেনেকুৱা এটা কিবা আছে আৰু কলিতা সেনেকুৱা ছিষ্টেমৰ বাকী আৰু মানে মন্দিৰটোৰ যে বামুণটো আমি সুধিলোঁ বামুণটো সোধা নাই কৈছে যে এই মন্দিৰটো তাৰমানে কি বহুত ঐতিহাসিক মন্দিৰ পুৰণা টাইপ মন্দিৰ এই আহোম যুগৰে দিলোঁ আমাৰ আৰ্টিষ্ট যুগটো তাৰে পিছত এই মন্দিৰটোত আমি কি জানে মানুহ যোনটো এটা মনোকামনা থাকে বোলে প্ৰভু মানে এনা কৰি দিব সেনা কৰি দিব সেই মনোকামনাটো লৈ গ'লে শুদ্ধ মনেদি গ'লে তাৰমানে ফল হয় মানে যিমান মানুহে সেই মন্দিৰটোত গেছি বা যোনে যোনে জানে সেই মন্দিৰটোৰ কাহিনী মানে সেই চব মানুহবিলাক যে কৈছে বোলে এইটো মনোকামনাবিলাক পূৰ্ণ হয় মানে তাৰে পিছত মন্দিৰ ফাৰ্ষ্ট টাইম গ'লে টিলিং গাঁঠিব নালাগে বুলি কয় তহঁতে গাঁঠিব পাৰিবি নম্বৰটো নম্বৰৰ কথা কিন্তু ফাৰ্ষ্ট বামুণ বা তাৰে মানুহ লোকেল মানুহবিলাক সোধা কৈছে আৰু যোনে মানে মানুহ যাই আছে আগতে যি মনোকামনা পূৰণ কৰিছিল সেই মানুহ মানে পজিটিভ আৰু এনেকুৱা এটা মানুহ পোৱা নাই গেলি কোৱা নাই আৰু এই নহয় বুলি কোৱা নাই নেগেটিভ তাৰমানে ৰিজাল্ট নাই পজিটিভ চবৰে ফাৰ্ষ্ট টাইম তহঁতে গেলি কলটিয়ে মানে কি মনো আশা পূৰ্ণ কৰিছে জানা নাই গাইছ মই জানো কৈ আছোঁ চাহটো খাই লওঁ বাকী কলটিয়ে মানে কি কৈছে জানা নাই গাইছ মানে ই তাৰমানে তাতে যাই পেলাই কৈছে আৰু এক গাছ চকলি এটা লাগি থব চাই তাৰ বান্দা জানছে ৰাতি যাতে মানে কবিয়া খায় সেইকাৰণে বাকী গাইছ বাকী গাইছ এৰিলোঁ আজি ভিডিঅ'টো বাকী সানি আৰু ভিডিঅ'টো অলপ দীঘল হ'ব আৰু বেয়া নাপাবি কৈ দিলোঁ মানে সেইকাৰণে অলপ দীঘল হৈ গৈছে আৰু আমি জানা কথা কি লাগিব দেই গাইছ বাকী আজি এৰিলোঁ ভিডিঅ'টো কেনে লাগিল কবি জনাবি বাকী পাৰা যদি শ্বেয়াৰো কৰি দিবি আৰু কোনোবাই যাব খুজি আছে তোৰ লগৰ শ্বেয়াৰ কৰি দিবি গম পাই কম চিটি আমি যাই গুচি আহিবি আৰু কম বাজেট বাকী নেক্সট ভিডিঅ'ত লগ পাইছোঁ